নমস্কাৰ বন্ধুসকল, পৰিবহণ বিভাগত ওলাইছে চাকৰি। এই চাকৰিৰ বাবে কিমান পদ খালী আছে আৰু দৰমহা কিমান আৰু বয়স কিমানৰ পৰা কিমানলৈ তাৰ বিষয়ে আজি মই এইটো ভিডিঅ'ত সকলোবোৰ ক'ম। গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰি শেষলৈ চাই থাকিব। আৰু এটা সৰু ৰিকুৱেষ্ট, এই মোৰ আৰ্যে মৰম টেকন'লজি চেনেলটোত যদি পোনপ্ৰথমৰ বাবে চাই আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা ঘণ্টা বটনটো প্ৰেছ কৰি দিব। যেতিয়া মই নতুন ভিডিঅ' আপডেটবোৰ দিওঁ তেতিয়া আপুনি পোনপ্ৰথমৰ বাবে পাব। ৰাজ্যৰ পৰিবহণ বিভাগত ওলাইছে চাকৰি, খালী হৈছে 26টাকৈ পদ। MVI পদৰ বাবে বিচাৰিছে আবেদন পত্ৰ। 18 নৱেম্বৰ 2020 চনৰ ভিতৰত আবেদন কৰিব লাগিব। সাধাৰণ শ্ৰেণীৰ বাবে 11টাকৈ পদ আৰু OBC, MOBCৰ বাবে 5টাকৈ পদ, SCৰ বাবে 2টা পদ, STPৰ বাবে 4টা, STHৰ বাবে 1টা, EWSৰ বাবে 3টা পদ। দৰমহা 22,000ৰ পৰা 97,000 টকালৈ। গ্ৰেড পে 9,400 টকা। আবেদনকাৰীৰ বয়স 21 বছৰতকৈ কম আৰু 38 বছৰতকৈ অধিক হ'ব নোৱাৰিব। ST, SC কেণ্ডিডেটৰ বাবে 5 বছৰ ৰেহাই থাকিব। OBC, MOBCৰ বাবে 3 বছৰ ৰেহাই থাকিব। শিক্ষাগত অৰ্হতা উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হ'ব লাগিব। 3 বছৰীয়া অটোমোবাইল বা মেকানিকেল ইঞ্জিনিয়াৰিং AICTEৰ ডিপ্ল'মা থাকিব লাগিব। আবেদনৰ মাচুল জেনেৰেল EWS প্ৰাৰ্থীৰ বাবে 285.40 টকা আৰু ST, SC, OBC আৰু MOBCৰ বাবে 185.40 টকা। BPL কাৰ্ড থকা সকলৰ বাবে 35.40 টকা। PWBDৰ প্ৰাৰ্থীৰ বাবে 35.40 টকা আৰু অনলাইন যোগে আবেদন পত্ৰ পূৰণ কৰিব লাগিব আবেদনকাৰীয়ে।